জীৱন এক কচুপাতৰ পানী। জীৱন হৈছে এক দুদিনীয়া সম্পত্তি। আজি আছে কালি নাই। তথাপিও মানুহবোৰে বাৰু ইয়াৰ মাজত কিয় ভেদভাৱ সৃষ্টি কৰে? কিয় ইজনে সিজনৰ মাজত কাজিয়া কৰে? জীৱনটো যেন কোনো এক প্ৰতিযোগিতা হৈ পৰিল, য'ত জীৱনত ইজনে সিজনক পিছ পেলাব খোজে। আচলতে জীৱনটো এনেকুৱা নহয়। জীৱনত দেখিবলগীয়া কৰিবলগীয়া কাম বহুত থাকে। মানুহে ইয়াৰ বিপৰীতে ইজনে সিজনৰ মাজত পাৰ্থক্যহে বিচাৰি ফুৰে। মই মানিলোঁ যে কিছুমানৰ টকা পইচা বহুত আৰু কিছুমানৰ অকণমানো নাই। সেই বুলি কি টকা পইচা থকা মানুহে বেছি সুখত থাকে? যি মানুহে জীৱনত সুখ বিচাৰিব জানে, সেই মানুহক সুখী থাকিবলৈ টকা পইচা নালাগে। জীৱনত সুখী হৈ থাকিবলৈ হ'লে সৰু সৰু কথাত সুখী হ'ব জানিব লাগিব। জীৱনত বহুতো মানুহ আহিব আৰু বহুতো মানুহ যাব, কিন্তু সেই মানুহবোৰৰ মাজত নিজৰ সুখ কেতিয়াও হেৰাব নালাগিব। জীৱনৰ সমস্যা অতিশয় সৰু, সেইবাবে বাচি থকা সময়খিনিত আনক বেয়া নহয় আনক ভাল পাব জানিব লাগিব। মানুহে আমাক ভালেই পাওক বা বেয়াই পাওক, তথাপিও আমি সৎ পথত থাকি আনক ভাল পাব লাগিব। আচলতে জীৱনৰ জ্ঞান কিতাপেই নহয়, সময় পৰিস্থিতিয়ে দিয়ে। জীৱনত বহুতো মানুহ লগ পালোঁ, বিভিন্ন মানুহৰ পৰা বিভিন্ন জ্ঞান ল'লোঁ, বিভিন্ন পৰিস্থিতিত যুঁজিবলৈ শিকিলোঁ আৰু সেইবাবে চাগে আজি কথাবোৰ বুজিছোঁ। মানুহৰ জীৱনত কেতিয়া কাৰ কি হয় কোনেও ক'ব নোৱাৰে। গতিকে সৰু সৰু কথাত মানুহক বেয়া পাই থকাটো উচিত জানো? সময় কাৰো বাবে নৰয়। তথাপিও সেই সময়ৰ মাজত সুখ বিচাৰিব পাৰিব লাগিব। প্ৰকৃতিৰ মাজত লুকাই থকা সৌন্দৰ্য, জীৱনৰ মাজত লুকাই থকা সময়ৰ আবৃত্তিত সুখ পাব জানিব লাগিব। জীৱন হৈছে এই কচুপাতৰ পানীৰ নিচিনা। কচুপাতৰ পানী যেনেকৈ লৰাৰ লগে লগে সৰে, ঠিক তেনেকৈ মানুহৰ জীৱনো কোনো এক সময়ত খতম হয়। আজিলৈ থলো বাৰু, কোনো এদিন আৰু লিখিম, কিন্তু অন্তত পাই যোৱা জ্ঞানখিনি কেতিয়াও পাহৰি নাযাবা। মোৰ নামেই মোৰ পৰিচয় নহয়, মোৰ মুখৰ হাঁহিহে মোৰ পৰিচয়।